আজিৰ ভিডিঅ'টো আৰম্ভণিতে সকলোকে বহুত ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ আপোনালোকে আমাৰ চেনেলটোত বহুত বেছি মৰম দিছে আৰু আমি সকলোৱে মিলি আমাৰ ইউটিউব ফেমিলিটো 20,000 মানুহৰ কৰিব পাৰিলোঁ। সকলো সম্ভৱ হৈছে কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। পিছে আজি আমি গৈ আছোঁ মৃগাংকহঁতৰ ঘৰলৈ। লগত আছে আজি মৃণু ভাই। দুয়োটাকে আজি নিমন্ত্ৰণ দিছিলে যিহেতু মৃগাংকহঁতৰ ঘৰত আজি এভাগ ভাগৱত পাঠ পাতিছে। গতিকে দুয়োটাই আহি পালোঁ মৃগাংকহঁতৰ ঘৰলৈ আৰু আহি পাই এনেকুৱা আদৰণি পালোঁ। প্ৰগ্ৰেম লাগিলে যিয়ে নহওক লগৰ লগত যদি এনেকৈ ফূৰ্তি কৰা নাযায় তেনেহ'লে কিহৰ মজা নহয়নে বাৰু? এতিয়া আমি দুয়ো বন্ধু এটা গভীৰ আলোচনাত থাকোঁতেই আমাৰ সাজুদাই এখেতক লৈ আনিলে। লগ পাই কিন্তু মনটো বৰ ভাল লাগি গ'ল। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবচোন। এতিয়া আহিছোঁ যেতিয়া চাহটো খাবই লাগিব। গতিকে চাহ দিলে তাৰ লগতে পুৰি লাডু আৰু ঢেৰ বস্তু দিলে। এতিয়া মই খাম আৰু আমাৰ মৃণু ভাইক নোখোৱালে হ'ব জানো? কিন্তু আপোনালোকৰ আগত খাবলৈ সি লাজ কৰিলে। গতিকে মনে মনে তাক পুৰি এখনে খুৱাই দিলোঁ। কিন্তু বেচেৰাই গমেই পোৱা নাছিল ভিডিঅ' যে মই কৰি আছিলোঁ। চাহ পুৰি বিস্কুট সকলো খাই হ'ল। এতিয়া মাতিছে আমাক চিৰা দৈ খাবলৈ। এনেকুৱা এটা প্ৰগ্ৰেমত এতিয়া এইটো যদি নহয় তেনেহ'লে নচলে দেই। খাই কিন্তু বিৰাট ভাল লাগিলে আৰু এতিয়া আমাৰ যাবৰে হ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আজিৰ কাৰণে বাই বাই।